আজি মই ভিডিঅ'টো ৰহাব টেঙাটো খোৱাৰ পৰা আৰম্ভ কৰিছোঁ দেই। চাওকচোন, ইমান দিনৰ পাছত ৰহাব টেঙা এটা পকি আছিল গছত, আজি পাই খাই পেলালোঁ। আৰু মা তেতিয়া চাহ খাবলৈ মাতিলে, পাপাই আনিছিলে আজি গাজ টেঙা, আৰু মই ৰুটিলোঁ, আপোনালোকক দেখালোঁ। চাওকচোন, এই গৰমত যে গাজ টেঙা খালে কিমান ভাল লাগে, আপোনালোকক খাই ভাল লাগেনে বাৰু মোক কমেণ্ট কৰিবচোন। আৰু মই ফটো উঠিবলৈ প'ষ্ট দি আহিলোঁ। অৱশ্যে আৰু কি প'ষ্টনো দিম, মানে মোৰ দ্বাৰা নহয় আৰু দেই। তাৰপিছতে মই টিউশ্যন কৰিলোঁ। আৰু ৰ'বচোন, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে, কমেণ্ট নকৰে, সেইকাৰণে মোৰ কি হয়, ভিডিঅ' বনাবলৈ ভাল নলগা হৈছে আজিকালি। চবেই বাৰু দিছোঁ আজি ভিডিঅ' এটা। ডাইৰেক্ট ৰাতিপুৱা হ'ল, এতিয়া 5টা বাজিছে ৰাতিপুৱা, আৰু মই চকু মোহাৰি ৰাস্তালৈ ফুৰিবলৈ আহিছোঁ। ঘৰত গৈ দেখা পাওঁ টিউশ্যনলৈ আহি বহি আছে, আৰু মই সিহঁত টিউশ্যনটো কৰি সিহঁতক যাবলৈ দিলোঁ সোনকালে। আজি মানে মোৰ গাটো ইমান ভাল নাছিলে, অলপ শুই দিলোঁ সিহঁতক যাবলৈ দি। বাছ মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল লাগে প্লিজ লাইক আৰু কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।